মই ফোন কৰিলে তোমাৰ কথা টাইম নাই নে? ইমান ব্যস্ত তুমি? এদিন ক'লা ইমাৰ্জেঞ্চিত আছো, এদিন আইচুত, এতিয়া আকৌ ক'লা পেচেণ্টৰ লগত ভেন্টিলেশ্যনত আছা। আমাৰ সংসাৰখন যে কেলধুপকে আছে। আমাৰখনত কোনে ভেন্টিলেশ্যনত সোমাব? হয় নেকি? দিয়া তুমি মানৱ সেৱা কৰিয়ে থাকা। ৰাখ। এই গিৰিয়েক নামৰ মানৱজন যে জহৰ নামে গ'ল, এই ঘৈণীয়েক নামৰ নাৰ্ছজনী বুজি নাপালে। ৰাতি শুৱাৰ সময়ত ফোন কৰি ডেলিভাৰী কেছত আছে। যা তই বেলেগত ডেলিভাৰীয়ে কৰি থাক। কি হলো এই বাপুকণ? কিয় মন মাৰি আছে? কিয় কণ্ডল ছাৰ? আকৌ কি হ'ল? অথনি ফোন কৰিলো তাক আস্তানা। তেতিয়াৰ পৰা বহিয়ে আছো মই। তাই বোলে ফোন কৰিব মোক। তাই ব্যস্ত। কিহত ব্যস্ত? ডেলিভাৰী কেছ। আচ্ছা। ডেলিভাৰী কেছত ব্যস্ত আছে, ঠিক আছে। তই ফোন কৰ একবাৰ মোক। এতিয়ালৈকে ফোনে কৰা নাই। ব্যস্ত দেখোন। বোলেও তাই ফোন একবাৰ কৰিব পাৰে নে নাই? মই এতিয়া ফোন কৰিম, তাই নুঠাই। তাইত অপাৰেশ্যন কৰি থকা সময়ত কেনেকে ফোনত কথা পাতিব? হ'লেও দেচোন যে ছাৰ, মোৰ মনটো একদম বেয়া হৈ আছে ছাৰ। এইবিলাকত বুজাবুজি লাগে। বিয়া পাতিছই দেখোন নাৰ্ছ চাই। এইখিনি সহ্য কৰিব লাগিব আকৌ। ঠিক আছে, দুপৰীয়া মেছেজ কৰিব মোক। গুড ইভিনিং। বাচ্চা এটাৰ ফটো দিব। হয় নেকি? এই ডেলিভাৰী কেছত যে বাচ্চাটো জন্ম পালে। আচ্ছা, তাই যে তোৰ যে ফোনটো ৰিচিভ নকৰে, তাৰপিছত মেছেজ এটা দি দিয়ে। সেই বাচ্ছাটোৰ লগত ফটোখনো দি দিয়ে। ফটোখন দি দিয়ে। মোৰ কি মন নাযায় নেকি ল'ৰা ছোৱালীৰ ফটো এখন দিব? তইও ক'ৰবাত হস্পিটেলত গৈ বাচ্ছাৰ ফটো এখন তুলি আন। কিয় দিমে ছাৰ? তাই বেলেগৰ মাইকীৰ বাচ্ছাৰ ফটো এখন দিব। মোৰ মন নাযায় নেকি বাপেকটো হৈ পেলাই ফটো এখন দিব? তাই থাকিব গোলাঘাটত, মই থাকিম গুৱাহাটী। তাইৰ লগত মই সংসাৰে পাতিছো, এনেকা সংসাৰ চলে জানো? হ'ব দে, এইবোৰ কথালৈ চিন্তা কৰি নাথাকিব। কৰিম ছাৰ, আপোনালোকৰে ভাল। সংসাৰ ধুনীয়াকে চলি আছে। তোৰনো কি অসুবিধা হৈছে? অসুবিধা হৈছে ছাৰ। ছাৰ, আপুনি মোক এটা সহায় কৰি দিব। ভাল উকিল চিনাকি আছে, ওলাব। তাইক ট্ৰেন্সফাৰ কৰি দিয়ক। উকিলে নকৰিব নহয় বাছা। মোৰ কি ওলাইছে মোৰ মুখেদি নিজে কি হৈছে? কি হৈছে ভালকে কচোন। মানে তাইক মোৰ পৰা ওলাই দিয়ক ছাৰ। মানে ডিভোৰ্চ? ডিভোৰ্চ দিয়ক। নাপায়। নাই, নালাগে মোক। তাই কমল, ভগৱানে যেনেকে তহঁতক ওচৰ চপাইছে, ঈশ্বৰে আৰু অকণ ওচৰ চপাব। কিয় নচপাব? ধৈৰ্য ধৰচোন। নাই, মোৰ হ'ব, মই তোৰ কণ্ডিশ্যনটো বুজি পাইছো। হ'ব তই বহচোন, বহচোন। বহুত টেনচন হ'ব, দুখ নকৰিবি। হ'ব ৰ। খালি ডেলিভাৰী কেছ, খালি বাচ্চাৰ ফটো দি থাকিব মোক। ইমান চাম মই বেলেগৰ বাচ্চাৰ ফটো? ইমান বাচ্চা হয়নে গোলাঘাটত? কমল, এনেকে বহি আছো যে? মন চন ভাল নহয় বাইদেউ। কিয়? মই বোলে আল্লাহ দালকে চম্ভালিব নোৱাৰিলো, আৰু মানুহ কেনেকে চম্ভালে? তাৰ কাৰণে মন চন বেয়া। ওৱাই, এইটো আকৌ কি কৈ গ'ল? কমল, 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 ঐ, তই এডাল কি শুনাই থৈ আহিলি? কি শুনালো মই? কি আল্লাহ আৰু মানুহ চম্ভালিব নোৱাৰা কথা কলি? হাসনানাৰ কৈছে মোক। কি কৈছে? আল্লাহডাল কিনা বুলি মই তাইক কোৱা নাছিলো? কৈছিলি। এতিয়া মই ঘূৰাই দিয়া নাই। এতিয়া তাই মোক কৈছে আল্লাহডালে চম্ভালিব নোৱাৰিলি, আৰু ঘৈণীক কেনেকে চম্ভালিবি? আল্লাহ আৰু মানুহ হবলৈ একে, আৰু তইতো এক্সট্ৰা পইচা পাইছ। তাই সেইবিলাক নুবুজে। তাই খালি বুজে বেজি, চেলাইন আৰু অপাৰেশ্যন। খালি ডেলিভাৰী কেছ, বেলেগ একো নুবুজে। ইহঁত দুটাক দুদিনমান লগাব লাগিব। কমলি, সংসাৰ কেনে তোৰ? ঘৈণীয়েক খবৰ ক? বাচ্চা লৈ ব্যস্ত। তহঁতৰ আকৌ বাচ্চা কেতিয়া হ'ল? গমেই নাপালো দেখোন। আমাৰ নহয় হস্পিটেলৰ বাচ্চা লৈ ব্যস্ত। মোলৈ ফোন কৰবাৰ টাইম নাই তাইৰ। এনেকুৱা বিলাই হ'লগে তোৰ? লোকৰ ঘৈণীয়েকে গিৰিয়েকক গুড মৰ্ণিং বুলি মেছেজ দিয়ে। আমাৰ জনীয়ে আগদিনা বাচ্চাটো জন্ম হোৱা বাচ্চাৰ ফটো দিয়ে। ধাই মাগিছে তেওঁ। তাই ধাই মাক, ইন ফ্ৰণ্ট অফ মাই আইজ ধাই দে তাক। সংসাৰ ধুনীয়া চলিছে দুইটাই দূৰে দূৰে ন? বিয়া পাতিলো, ঠাই বাপেকে হলো। সংসাৰ